নমস্কাৰ, মই জ্যোতিষ্মা। স্বাগতম মোৰ ইউটিউব চেনেল জ্যোতিষ্মা আৰু দেৱী মিক্সআপলৈ। আজি মই এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আমি সকলোৱে একেদিন শুনি আছোঁ বা আমি সকলোৱে জানো যে অম্বুবাচী মেলা চলি আছে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত। এই কামাখ্যা মন্দিৰত ভক্তিৰ লানি নিচিঙা সোঁত। ইয়াত দেশ বিদেশৰ পৰা পৰ্যটক তান্ত্ৰিক সন্যাসীৰে ভৰি আছে। তেতিয়াহ'লে আমাৰ মনত এটা প্ৰশ্ন নহয়নে যে কেৱল আমি কামাখ্যা মন্দিৰতে কিয় ইমান ভক্তৰ ভিৰ হয় দেখা পাওঁ, বা কামাখ্যা মন্দিৰতে অম্বুবাচী মেলা কিয় পতা হয় প্ৰতি বছৰে, নহয়নো? নিশ্চয় ইয়াৰ কাৰণ জানিব সকলোৱে বিচাৰোঁ। এই অম্বুবাচী মেলাৰ আন এটা নাম হৈছে আমতি। এই উৎসৱটো হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ, আৰু এই আমতি চলি থকা মানে হ'ল চুৱা লগা। এইকেইদিন আমি বহুতো নিয়ম মানি চলিব লাগে, যেনে খেতিপথাৰত হাল নাবায়, মাটি খন্দা, কোৰ মৰা কামৰ পৰা বিৰত থাকে, ভঁৰাল ঘৰ নুচুৱে, ব্ৰহ্মচাৰী বা বিধৱাসকলে ৰন্ধা আহাৰ খাব নালাগে, মঠ মন্দিৰ প্ৰৱেশ নকৰে ইত্যাদি বহুতো নিয়ম আছে। তেতিয়াহ'লে আহকচোন আমাৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ বিচাৰি। কালিকা পুৰাণৰ আখ্যান মতে দক্ষৰ জীয়ৰী সতী পিতৃৰ অমতত মহাদেৱৰ লগত বিয়া হৈছিলে, আৰু সা সম্পত্তি নোহোৱা লেতেৰা মহাদেৱক দক্ষই পচন্দ কৰা নাছিলে। এবাৰ দক্ষই যজ্ঞ পাতিছিলে, আৰু সেই যজ্ঞত পিতৃ দক্ষই জীয়েক জোৱাকক নিমন্ত্ৰণ কৰা নাছিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে সেই যজ্ঞস্থলীত গৈ উপস্থিত হৈছিল, আৰু দক্ষই সতীক দেখা পাই খঙে চুলিৰ আগ পাইছিল আৰু স্বামী মহাদেৱক ভৰ্ৎসনা কৰিবলৈ লৈছিল। সতীয়ে স্বামীৰ বদনাম সহিব নোৱাৰি সেই যজ্ঞস্থলীতে প্ৰাণ। এইফালে মহাদেৱে সতীৰ বিয়োগত মহাদেৱ বলিয়া হ'ল, আৰু সেই নশ্বৰ দেহটো লৈ ঘূৰি ফুৰিলে, আৰু এই নশ্বৰ দেহ য'তেই পৰিছে তাতে একোখন শক্তিৰ দেৱীপীঠ গঢ়ি উঠিছে। সেইদৰে যোনিভাগ ইয়াতো পৰিছিল বুলি শুনা যায়, আৰু সেই মতে কামাখ্যা শক্তিপীঠ গঢ়ি উঠিছিলে। তো আপোনালোকক কিমান জনাব পাৰিছোঁ সেয়া নাজানো, ল'লে